অন্তিম ঠিকনা আবৃত্তিকাৰ ভাৰ্গৱ দুৱৰা আৰু পুনম নাথ। কথা ঋতুৰাজ বসন্ত। হেল্ল'। হেল্ল'। কোন? মই কোন? মই তোমাৰ সেই নীলা চৰাইজনী। নীলা চৰাই? তুমি ক'ত আছা? কি কৰি আছা? আছো, ভালে আছো। এতিয়া গুৱাহাটী। এনেকৈ হঠাৎ ফোন কৰিলা? কোৱা, মোলৈ কি মনত পৰিল? মন গ'ল, কৰি দিলো ফোন। বাকী মা দেউতাৰ খবৰ ভাল? ভাল। তোমাৰ কোৱা, কেঁকুৰা চলি কোচা আছেনে নাই, নে কথাই পেলালা? আছে। বঢ়িয়া। এনিৱে, কথা এটা কওঁ, বেয়া নোপোৱা তুমি? কোৱাচোন। তুমি আগতে যে কোৱা মোৰ মিনতি তৰা হয় যদি, প্লিজ এবাৰ কোৱা না। কি কোৱা? মই এইবোৰ চব এৰি দিলো। গান, নাটক, কবিতা সকলো, বিশেষকৈ সেই গানটো। চ' আই এম ৰিয়েলি চৰি। নাজানো কিয় আজি আকৌ শুনিব মন গৈছে সেই গানটোৱে, তোমাৰ মিনতি তৰা হয় যদি। গোৱা না প্লিজ এবাৰ, আজি। আৰু কেতিয়াও মনি নকৰোঁ তোমাক, প্ৰমিছ। তোমাৰ হৈছে কি? মই এতিয়া বাহিৰত আছো। তুমি য'তেই নাথাকা, যিয়েই নাভাবা, মই একো নাজানো। গোৱা না। তুমি নুবুজা কিয়? মই লিৰিক্স পাহৰিছো। মোৰ মনত আছে নহয়, মই নাথাকিলেও সাগৰ তৰাই মোৰে কথাকে ক'ব। কোৱাচোন, আহা না, একেলগে আওৰাম সেই গানৰ শব্দবোৰ। মোৰ মিনতি তৰা হয় যদি, তোমাৰ আকাশ চুব, মোৰ গান যদি সুৰ হয় তোমাৰ মনত ৰ'ব। হেল্ল' অৰুন্ধতী। হেল্ল' অৰুন্ধতী, কি হ'ল তোমাৰ? ঐ, মোৰ বিয়া হ'ব। গম পাওঁ। তুমি নাহিবা? নাযাওঁ। লাভ মেৰিজ ন? নহয়, মা দেউতাৰহে পচন্দ। আৰু তোমাৰ? হেল্ল' অৰুন্ধতী। হেল্ল' অৰুন্ধতী। যথৰ হৈ পৰিলো সেইদিনা। ভাবিলো কি কৰোঁ কি নকৰোঁ। যাম জানো বিয়ালৈ? কি বুলি যাম? কি অজুহাতত? তাইৰ মিনতি তৰা হ'বনে নাজানো। মইতো সদায় জ্বলিম, সাগৰীখন বব, ক'ব চাগে তাইৰে কথা। জীৱন এখনি মায়াময় জীৱনী।